পাকিস্তানৰ যুদ্ধৰ মাজতে বৃদ্ধি পাব নেকি সামগ্ৰীৰ মূল্য? চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ডাঙৰ খবৰ, ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। পেহেলগামত হোৱা আক্ৰমণৰ ঠিক 15 দিন পাছতে ভাৰতৰ সেনাই পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদীক লক্ষ্য কৰি প্ৰত্যাঘাত কৰিছে। এই ঘটনাৰ পিছত দেশজুৰি এক গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে বহু মানুহে আশংকাৰে খাদ্য সামগ্ৰী জমা ৰাখিবলৈ আৰম্ভ কৰিছে। কিন্তু এই বিষয়ে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে স্পষ্টভাৱে কয় যে দেশত কোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নাই। তেওঁৰ মতে চৰকাৰে ইতিমধ্যে সকলো প্ৰস্তুতি লৈছে আৰু ৰাইজক ভয় নকৰিবলৈ আহ্বান জনাইছে। তেওঁ সকলো নাগৰিকক খাদ্য সামগ্ৰী অহেতুক জমা নকৰিবলৈ অনুৰোধ জনাইছে আৰু মন্তব্য দিছে যে দেশত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত মজুত আছে। আতংকিত হোৱাৰ প্ৰয়োজন নাই। সঁচাকৈয়ে এই সময়ত শান্ত থাকিবই বেছি প্ৰয়োজন। চৰকাৰে ইতিমধ্যে সক্ৰিয়ভাৱে কাম কৰি আছে যাতে ৰাইজে কোনো অসুবিধাৰ সন্মুখীন নহয়। অত্যাধিক জানিবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।